हा खुरखानायनि जाहोनाव गोबां बिगा आबाद हाया दैनि बिखायाव गोजावलांबाय। गसाइगाव महकुमानि सिङाव थानाय संकस दैमा सेरनि सिमलाबारि गामियाव गोबाव बोसोरनिफ्रायनो संकस दैमानि हा खुरखानायाव गोबां सातजारलाजों मोगा-मोगि जानांदों सिमलाबारि गामिनि थागिबिफोरा। गोबाव बोसोरनिफ्रायनो जौ बिगा हा खुरखाबोदों संकस दैमाया। जाहोनाव न' गारनानै गुबुन जायगायाव खारनो गोनां जादों सिमलाबारि गामिनि सुबुंफोरा। सानफ्रोमबो गिख्रंथाव संकस दैमानि दै दुखोनायनि जाहोनाव संखिखांनानै थानो गोनां जादों सिमलाबारि गामियाव। थांनाय फेब्रुआरि दानाव दै दोहोन मन्थ्रि पीयूष हाजरिकाया हा खुरखानायखौ नायबिजिरनानै हा खुरखानायखौ होबथानाय राहा लागोन होनना बोसोन होदोंमोनब्लाबो दिनैसिम जाफुङाखै। गिख्रंथाव हा खुरखानायखौ होबथानो थाखाय गोख्रै राहा खालामनो थाखाय गोख्रोङै खावलायदों सिमलाबारि गामिनि सुबुंफोरा। আমার সমস্যাখন বহুত ডাঙৰ সমস্যা। আমাৰ এই চিমলাবাৰীখন অতি পুৰণি গাঁও। ক'বলৈ গ'লে এই পূৰ্বপুৰুষ মানুহসকলে ইয়াতে জন্মগ্ৰহণ কৰিছে, ইয়াতে ডাঙৰ দীঘল হৈছে। কিন্তু এই বানপানী হোৱাৰ ক্ষেত্ৰত বহুতো আমালোকৰ সমস্যা বাঢ়ি গৈছে। মাটিখিনি লৈ গৈছে এই নদীয়ে। কি নদী? আমাৰ এই নদীখন আমি সংকচ নদী বুলি কওঁ। কিন্তু এই সংকচ নদীখন বহুত 3 কিলোমিটাৰতকৈ বহুত দূৰত আছিল আগত। কিন্তু এতিয়া আমি চাব পাৰিছোঁ একদম সন্মুখত হৈ গ'ল। আমাৰ চিমলাবাৰী প্ৰায় ক'বলৈ গ'লে শেষ আৰু অকল 3-4টামান ঘৰ আছে ক'বলৈ গ'লে। কিন্তু আমাৰ চৰকাৰে আহি আছে এতিয়াও 28 নং গোসাইগাঁও বিধানসভাৰ সমষ্টিৰ এজন MLA আমাৰ সন্মুখতে আহি থাকে, কিন্তু চাই থাকে সন্মুখৰ পৰা চকুৰ ভৰ্তি চাই থাকে, কিন্তু একো কৰিব পৰা নাই আজিলৈকে। মিনিষ্টাৰ আহিছিল যে পীযুষ হাজৰিকা আহিছিল, কিন্তু তেওঁ কৈ গৈছে যে আমি সম্পূৰ্ণভাৱে আপোনালোকৰ গাঁওখন কিবা কৰি দিম, প্ৰটেক্ট কৰি দিম। এই কিবা কি কয় সেই কিবা উত্তৰৰ পৰা দক্ষিণলৈকে চৰণীপুৰ ঘাটলৈকে কিবা কৰিব বুলি কৈছে হাজৰিকাই, কিন্তু আজিলৈকে কোনো কাম কৰিব পৰা নাই। এটা কিবা দিছে চিমেণ্ট খুঁটি, এইটো নদীৰ মিডিলতে আছে ক'বলৈ গ'লে। এইটো কাম নহ'ল আৰু তাৰ আগতে কিবা মাথৰি বান্ধ কৰিছিল, এইটো নাইকিয়া হৈ গ'ল, ভাঙি লৈ গ'ল। কিন্তু আমালোকৰ এই চিমলাবাৰী বিশ্বভাগে বহুত সমস্যা হৈ আছে। এতিয়া কি আপোনালোকৰ ক্ষতি হৈছে? খেতিপথাৰ যোৱাবাৰ বহুত কিবা ধান খেতি কিবা হৈ গ'ল, ভাঙি লৈ গ'ল নদীয়ে, আৰু ইপিনে বানপানীতে ক্ষতি হৈ গ'ল, ইপিনে মাটিটো ভাঙি গ'ল। তাৰপিছত আৰু ঘৰ বাৰী উঠুৱাই লৈ গৈছে। তাৰ আগতে এবাৰ কিবা হৈছিল, সেই সময়ত কিবা গৰু ভোজ আৰু কুকুৰাবিলাক সৰু মুৰ্গীবিলাক এইটো উঠাই লৈ গৈছিল। কিন্তু আমাৰ চৰকাৰে আহি পেলাই ফৰেষ্টৰ মানুহবিলাক আহিছিল, কিন্তু সেই সময়ত কিন্তু একো কৰিব পৰা নাই। ফৰেষ্ট মানুহবিলাকে আহি পেলাই গৈছে, দেখিছে, সম্পূৰ্ণভাৱে কৈ গৈছে এনেধৰণৰ এপ্লিকেশ্যন লিখিব লাগে, কিবা এটা সুবিধা পাব বুলি এনেকৈ আশা কৰি ৰাখিছে, কিন্তু আজিলৈকে একো দিয়া নাই ফৰেষ্টৰ কিবা মানুহবিলাকে। এতিয়া কি দাবী কৰে আপোনালোকে? আমালোকৰ দাবী আছিল যে খেতি বাতিও কিবা হৈ গৈছে, এইটোৰ কাৰণে কিবা অলপ সহযোগিতা পাবলৈ আশা কৰিছিলোঁ। আপোনালোকে এতিয়া এই গৰাখহনীয়াৰ যে সমস্যা হৈ আছে, এইটোত কি বান্ধৰ কাৰণে আপোনালোকে দাবী কৰে নেকি? হয়, বান্ধৰ কাৰণে কিবা দাবী কৰিছিল।